মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 3 লেচন 5ত থকা কবিতা লিটিল ৰেইন ড্ৰপছ পঢ়িম আৰু আলোচনা কৰিম। ব'লা আৰম্ভ কৰোঁ। Oh, where do you come from, you little drops of rain? Pitter patter, down the window pane. They will not let me work, and they won't let me play, and they won't let me go out of doors at all today. এতিয়া আমি অসমীয়াত আলোচনা কৰিম। Oh, where do you come from? মানে কৈছে, মানে সৰু ল'ৰাটোৱে কৈ আছে, অ' তুমি ক'ৰ পৰা আহিছা? You little rain drops of rain, মানে সৰু সৰু বৰষুণৰ টোপাল। পিটাৰ পাটাৰ ডাউন দ্য উইণ্ড' পেন, মানে টুপ টাপকৈ যে বৰষুণৰ শব্দটো হয় সেইটোক কৈছে পিটাৰ পাটাৰ, মানে টুপ টাপকৈ তুমি মোৰ খিৰিকীৰ কাষত পৰি আছা। দে won't let me walk, মানে তোমাৰ কাৰণে মই খোজকাঢ়িব পৰা নাই। এণ্ড দে will not let me play, মানে এই বৰষুণে মোক খেলিবও যাব দিয়া নাই। এণ্ড দে won't let me go, আৰু বৰষুণে মোক ওলাই যাবও দিয়া নাই। আউট অফ ডোৰ্ছ এট অল টুডে, মানে ঘৰৰ বাহিৰত আজি গোটেই দিনটো মোক বৰষুণে খোজকাঢ়িবও দিয়া নাই, খেলিবও দিয়া নাই, ঘৰৰ পৰা ওলাই যাবও দিয়া নাই। কবিতাটোক এইটোৱে বুজাইছে। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। টেক কেয়াৰ, বাই বাই।